নমস্কাৰ বন্ধুসকল আপোনালোকক পুনৰ এটা ইনফৰ্মেটিভ ভিডিঅ'লৈ স্বাগতম জনাইছো বন্ধুসকল বৰ্তমান সময়ত বহুতেই কৈ আছে যে গেট 4 উত্তীৰ্ণ হোৱা 50% চাকৰি নাপাব অৰ্থাৎ আধাখিনিহে চাকৰি পাবলৈ সক্ষম হ'ব আৰু বাকিখিনি তেওঁলোকে চাকৰি পাবলৈ সক্ষম নহ'ব আৰু কিছুমানে কৈ আছে যে উত্তীৰ্ণ হোৱা প্ৰায় সকলোৱে চাকৰি পাব গতিকে কোনটো সত্য কোনটো অসত্য আমি এই ভিডিঅ'ত চাবলৈ চেষ্টা কৰিম মই এতিয়া আনসাৰটো নিদুং আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক তাৰপিছত আপোনালোকে আনসাৰটো নিজে পাই যাব গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু মাজতে স্কিপ কৰি নিদিব আৰু স্কিপ কৰিলে আপোনালোকে মই আগবঢ়োৱা ডাটাখিনি আপোনালোকে ভালদৰে ধৰিব নোৱাৰিব সো স্কিপ নকৰিব আৰু যিসকলে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব গতিকে আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে আমি চাই লওঁ গেট 4 ৰ অধীনত কিমান পোষ্টৰ কাৰণে বিজ্ঞাপন প্ৰকাশ পাইছিল গেট 4 ৰ ক্লাছ 8 ৰ টুত আছিল টোটাল পোষ্ট 9000 পোষ্ট আৰু যোনটো 10th লেভেলৰ আছিল হেতুত আছিল আপোনাৰ 4300টা পোষ্ট অৰ্থাৎ টোটাল 13300টা পোষ্টৰ বাবে আপোনালোকৰ বিজ্ঞাপন প্ৰকাশ পাইছিল আৰু এই 13300টা পোষ্টৰ বাবে এক্সাম পাতি ৰিজাল্ট ঘোষণা কৰা হ'ল আৰু ৰিজাল্টত কি হ'ল আপোনালোকৰ যে 13300টা পোষ্টৰ দুগুণ পাছ কৰা হ'ল হয়নে গতিকে আমি টোটাল গ্ৰেড 4 পাছ ক্যান্ডিডেটৰ সংখ্যা কিমান বুলি ক'ব পাৰো যে 24600 জন এতিয়া বৰ্তমান পাছ কৰি আছে মানে দুইটাতে অৰ্থাৎ ক্লাছ 8 ৰ ডট আৰু 10 ৰ ডট ঠিক আছে আৰু আপোনালোকে এটো নাভাবিব যে যিজনে ক্লাছ 8 ৰ টুত এপ্লাই কৰিছিলে তেওঁ 10 পাছতো এপ্লাই নাই কৰা বা যোনজনে 10 পাছতো এপ্লাই কৰিছে তেওঁ ক্লাছ 8 ৰ এক্সামটোৰ কাৰণে এপ্লাই নাই কৰা ঠিক আছে মই কওঁ যে প্ৰায় সকলোৱে এই দুইটা এক্সামৰ কাৰণে তেওঁলোকে এপ্লাই কৰিছিলে যেহেতু তেওঁলোকৰ ম্যাক্সিমাম কোৱালিফিকেশন বিচাৰিছিলে এই দুটা পোষ্টত কিমান হায়াৰ সেকেন্ডাৰী পাছ হয়নে আৰু আপোনালোকৰ এনেকুৱা হৈছে যে যোনজনে 10 লেভেলত পাছ কৰিছে তেওঁ ক্লাছ 8 ত পাছ কৰি দিয়া নাই বা যোনজনে ক্লাছ 8 ত পাছ কৰিছে তেওঁ ক্লাছ 10 লেভেলত পাছ কৰি দিয়া নাই ঠিক তেনেকুৱাটো নহয় কথাটো আৰু আপোনালোকৰ ইয়াত বহুত ওভাৰলেপিং হৈ আছে মানে দুইটাতে পাছ কৰা ক্যান্ডিডেটৰ সংখ্যা বহুত আছে কিন্তু আৰু এটা কথা আপোনালোকে বিবেচনা কৰক যে হায়াৰ সেকেন্ডাৰী পাছ সকলে যেহেতু 4th গ্ৰেডতো তেওঁলোকে এপ্লাই কৰিলে আৰু তেওঁলোকে পাছও কৰিলে আৰু এইবাৰ যদি আমি 3rd গ্ৰেডৰ কথা লৈ আহো 3rd গ্ৰেডতো দুটা পোষ্ট এনেকুৱা আছিল যত মিনিমাম কোৱালিফিকেশন আছিল হায়াৰ সেকেন্ডাৰী পাছ তাৰ এটা পোষ্ট আছিল ড্ৰাইভাৰ পোষ্ট আৰু এটা পোষ্ট আছিল 3rd গ্ৰেডৰ হেতু হায়াৰ সেকেন্ডাৰী লেভেলৰ এটা 3rd গ্ৰেডৰ পোষ্ট গতিকে তাত কিমান পোষ্ট আছিল এতিয়া আমি হেতু চাম 3rd গ্ৰেডৰ হায়াৰ সেকেন্ডাৰী পাছৰ কাৰণে টোটাল পোষ্ট আছিল 2179টা পোষ্ট আৰু যেহেতু দুগুণ পাছ কৰা হ'ল গতিকে টোটাল পাছ ক্যান্ডিডেট হ'ব 4358 জন আৰু ড্ৰাইভাৰ পোষ্টৰ কাৰণে টোটাল পোষ্ট আছিল 1107টা পোষ্ট যেটো তাতো দুগুণ পাছ কৰা হৈছে টোটাল গতিকে টোটাল পাছ ক্যান্ডিডেটৰ সংখ্যা হ'ব 2214 জন আৰু এই দুটা পোষ্টত যোনসকলে পাছ কৰিছে তাৰে বহু সংখ্যকে কিন্তু 8 লেভেলৰ আৰু 10 লেভেলৰ 4th গ্ৰেডৰ এক্সাম দুটাটো কিন্তু বহুতে পাছ কৰি আছে গতিকে তেওঁলোকে কোনটোত ল'ব নিশ্চয় আপোনালোকৰ এই দুটা পোষ্টতে ল'ব মানে হায়াৰ সেকেন্ডাৰী যোনটো পাছ 3rd গ্ৰেডৰ হেতুতে ল'ব নিশ্চয় তাৰ মানে এটো যে আপোনালোকৰ 4th গ্ৰেডৰ দুইটাতে আপোনালোকৰ ক্যান্ডিডেটৰ সংখ্যা অলপ কমি যাব গতিকে আপোনালোকে যদি ওভাৰঅল চাই যোনসকলে ক্লাছ 8 ত পাছ কৰিছে বা 10 লেভেলতো পাছ কৰিছে আৰু হায়াৰ সেকেন্ডাৰী পাছৰ 3rd গ্ৰেডৰ যোনটো পোষ্ট তাতো পাছ কৰিছে আৰু ড্ৰাইভাৰটো পাছ কৰিছে গোটেইখিনি মিলাই যদি আপোনালোকে ওভাৰঅল চাই কিন্তু বহু সংখ্যক ক্যান্ডিডেট ওভাৰলেপিং হৈ আছে গোটেই চাৰিটা মিলাই আৰু এই ওভাৰলেপিংটো সাধাৰণতে বেছিকে হৈ আছে আপোনালোকৰ 4th গ্ৰেডৰ দুটা এক্সামতে মানে আপোনালোকৰ 8 লেভেলৰ আৰু 10 লেভেলৰ হেতুটাতে আপোনালোকৰ বেছিকে ওভাৰলেপিং হৈ আছে আৰু মই গোটেই চাৰিটাই টোটাল পাৰ্সেন্টেজটো ধৰিছো যে 40% আপোনালোকৰ ক্যান্ডিডেট এই চাৰিটাৰে ওভাৰলেপিং হৈ আছে তেওঁলোকৰ মানে 40% ক্যান্ডিডেটে এটাতকৈ অধিক পোষ্টত তেওঁলোকে পাছ কৰি আছে আৰু যেহেতু আপোনালোকক প্ৰত্যেককে এটাকৈহে পোষ্ট দিয়া হ'ব গতিকে আপোনালোকে নিশ্চিত থাকক যে আপোনালোকক এই টোটাল ক্যান্ডিডেট খিনিৰ 40%
আপোনালোকৰ তাৰ পৰা আঁতৰি যাব আৰু বাকীখিনিয়ে গোটেইখিনিয়ে চাকৰিটো পাবলৈ সক্ষম হ'ব। আৰু এই 40% আপোনালোকৰ 4th গ্ৰেডৰ বৰ্তমান সময়ত যিমানেই পাছ কৰি আছে অৰ্থাৎ 26,600 জন, তাৰ পৰা আপোনালোকে 40%টো কিমান হ'ব উলিয়াই লওক যে 10,640 জন বৰ্তমান সময়ত আপোনালোকৰ অভাৰলেপিং হৈ আছে গোটেই পোষ্টসমূহৰ ভিতৰতে। গতিকে এতিয়া চাওক আপোনালোকে যে টোটেল পোষ্ট আছিল কিমান 4th গ্ৰেডৰ 13,300টা পোষ্ট হয়নে, আৰু পাছ কৰিলে কিমান দুগুণ 26,600 জন হয়নে, আৰু বোথ পাছ মানে অভাৰলেপিং কিমান হৈ আছে মই অলপ আগতে যিহেতু ক'লোঁ 40%, গতিকে 10,640 জন অভাৰলেপিং হৈ আছে গোটেই চাৰিটাতে, অৰ্থাৎ আপোনালোকৰ 8 লেভেলৰ 10 লেভেল আৰু আপোনালোকৰ যোনটো 3rd গ্ৰেডৰ হায়াৰ ছেকেণ্ডেৰী পাছ আৰু ড্ৰাইভাৰ পোষ্টত ঠিক আছে। আৰু ক'ত কিমান অভাৰলেপিং হৈ আছে সেইটো একুৰেটলি কৈ যোৱাটো টান, গতিকে সেইকাৰণে মই অভাৰঅল উলিয়াইছোঁ যে কিমান কেণ্ডিডেট অভাৰলেপিং হৈ আছে। চ' আপোনালোকে নিজে বিবেচনা কৰি ল'ব। আৰু শেষত ৰিয়েল কেণ্ডিডেট কিমান থাকিলেগে এতিয়া আপোনালোকৰ যে টোটেল কেণ্ডিডেট মাইনাছ বোথ পাছ মানে অভাৰলেপিংটো আপোনালোকে মাইনাছ কৰি দিয়ক। 26 যাব আপোনালোকে 10,640 জন মাইনাছ কৰি দিয়ক, টোটেল কিমান থাকিলেগে 15,960 জন। গতিকে টোটেল পোষ্ট আছিল কিমান 13,300টা পোষ্ট, কিন্তু আপোনালোকৰ কেণ্ডিডেট আছেগৈ কিমানগৈ ৰিয়েল কেণ্ডিডেট তেওঁলোকৰ সংখ্যা হ'ল কিমান 15,960 জন। কিমান ওচৰলৈ চাপি গ'ল চাওক। গতিকে মই যে আপোনালোকৰ থাম্বনেইলত লিখিছোঁ যোনটো যে 50% কেণ্ডিডেটে বাহিৰ হৈ যাব নেকি, এইটোৰ পৰা আপোনালোকে ধৰিব পাৰে যে 50% কেণ্ডিডেট কেতিয়াও আউট হৈ নাযায়। আৰু শেষত ৰিমেইনিং কিমান থাকিলেগে 15,960 মাইনাছ 13,300টা পোষ্ট আৰু কিমান হ'লগৈ 2,660 জন। গতিকে ইমানমান কেণ্ডিডেট হয়তো লাষ্টত বাদ পৰিবগৈ পাৰে, মানে তেওঁলোকে নাপাবগৈও পাৰে, কিন্তু মই যিহেতু 40% ধৰিছোঁ অভাৰলেপিঙৰ সংখ্যাটো, গতিকে তাতকৈ বেছি হ'বও পাৰে, কিন্তু মই একুৰেটলি ইমান ক'ব নোৱাৰিম যিহেতু। আৰু যদি অভাৰলেপিঙৰ সংখ্যাটো বেছি হৈ যায় তেতিয়াহ'লেতো আৰু বহু সংখ্যকে চাকৰি পাবলৈ সক্ষম হ'ব। গতিকে আপোনালোকে ইমান চিন্তা কৰি থাকিব নালাগে। আৰু আপোনালোকে এতিয়া এটাই কথা ইম্পৰ্টেণ্ট দিয়ক যে আগন্তুক আপোনালোকৰ ভাইভাটো ভালদৰে দিবলৈ চেষ্টা কৰক, তাৰ কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন চলাই যাওক। আৰু ময়ো 3টা ভিডিঅ' আপলোড কৰি থৈছোঁ, আপোনালোকে ভাইভা কেনেধৰণে দিব, গতিকে সেই ভিডিঅ' 3টা আপোনালোকে চাব। আৰু শেষত আপোনালোকলৈ এটা অনুৰোধ যে আপোনালোকে প্লিজ চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰক, তাৰ কাৰণে আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গতিকে আজি ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে ভিডিঅ'টো প্লিজ লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। গতিকে ভিডিঅ'টোত আজিলৈ ইমানখিনিয়ে কথা আছিল। চ' থেংক ইউ।